আজি হ'ল 8 তাৰিখ আৰু আজি ৰাতিপুৱাতে আমি উঠিছোঁ। উঠা কথা আছিল 4টাত, কিন্তু চবেই উঠিছে 5:30টাত। চ' এতিয়া আমি ৰঙিয়া যাম, মই নাযাওঁ, বাকীকেইজনে যাব। ৰঙিয়া গৈ পেলাই আমাৰ মামাহঁতৰ ঘৰত দেৱী পূজাৰ কাৰণে কলগছ আনিব। ফুলি থকা কল লাগে 2জোপা, সেই ফুলি থকা কল আনিব। চাই থাকক আৰু পূজাটো মিছ নকৰিব। আজি প্ৰথম পূজা আমাৰ। লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব আৰু ৰিপুঞ্জয় ফ'ল' কৰিব। জয় দুর্গা মা কি জয়। এইবাৰ আমাৰ পঞ্চম বাৰ্ষিক দুৰ্গা পূজা দীপাংকৰ শৰ্মাৰ ঘৰত। আমি প্ৰতি বছৰে একেলগে লাগি থাকোঁ, বৰ ধুনীয়াকৈ ভাল লাগে। দুৰ্গা পূজাটো আহিলে বিৰাট ভাল লাগে। আকৌ বিসৰ্জন দিয়াৰ পিছত গোটেই বেয়া লাগি যায় মন চনবিলাক। আমি ৰাতিপুৱা ৰঙিয়াত এতিয়া কলপুলি আনিব গ'লোঁ ভাইৰ ঘৰত। তাতে বৰ ধুনীয়া লাগিল, ফাৰ্ম এখনো আছে। তাৰ পৰা প্ৰতি বছৰে আনো, এইবাৰো আনিব গ'লোঁ। প্ৰতি বছৰে যাতে আমি ধুনীয়াকৈ লাগি ভাগি পূজাখন ভালদৰে পালন কৰিব পাৰোঁ, সেইটোৱে আৰু সকলোৱে আহিলেই হ'ল, বৰ ধুনীয়াকৈ ভাল লাগিব। কি ক'ম আৰু, এটা বেলেগ এটা ফিলিং আহি আছে মনৰ পৰা। এনেকুৱা ফিলিং মানে পূজা এখনত এনেকৈ কেতিয়াও লগা নাইকিয়া আজিলৈকে। ফাৰ্ষ্ট অফ অল সদায় পূজা চাওঁ, নৰ্মেলি পূজা হেৰি কৰোঁ, কিন্তু মানে দৰ্শন কৰোঁ। এইবাৰ পূজাটো যিটো ষ্টাৰ্টিং টু এণ্ডিঙলৈকে যাম ন, যিটো প্ৰচেছত যাম, সেইটো মানে বিৰাট এক্সাইটমেণ্ট এটা আহি আছে। চবকে একেলগে লগ পাইছোঁ, গোটেই হ'ল ফ্ৰেণ্ড চাৰ্কলখিনিও লগ পাইছোঁ। চবকে ইটো সিটো নতুন নতুন মানুহ চিনাকি হৈছোঁ, বিৰাট ভাল লাগিছে এইটো কাৰণে। টোপনি লাগিছে, টোপনি চুইঙত ফূৰ্তি কৰিম। বহুত টাইম লাগিল। চ' ফাইনেলি আমাৰ কলগছৰ গাড়ীখন আহি পাই গ'ল। এয়া আমাৰ গোমূত্ৰ আহি পাই গৈছে। জয় দুর্গা মা কি। চ' আজি আমাৰ প্ৰথম দিন দুৰ্গা পূজাৰ, আৰু আজি হ'ল বধল পূজা কৰিব আমাৰ পুৰোহিতসকল আহিব সন্ধিয়া। আৰু আমাৰ কলপুলি আৰু কলগছ আহি পাইছে, আৰু ইমানখিনি আমাৰ ৰিপুঞ্জয়ে দেখালে গোটেই টেলিকাষ্টটো। কি হ'লা এনেকৈ যে মোক এৰি অকলে যে চবেই তোমাক মাতি আছিলে। ইফালে কামত বিজি হৈ আছোঁ, ইফালে কোনো এটা মানুহ মোলৈ নাই ৰখা যে। হাঁহৰ মাংস কোমল খাই দিয়ক। চ' আমাৰ পুৰোহিতসকলৰ সুবিধাৰ কাৰণে যাতে তেওঁলোকৰ মন্ত্ৰপাঠ কৰিলে সকলোৱে শুনে, যোৱা বছৰ কিনিছিলোঁ এটা মাইক আৰু এটা স্পীকাৰ। মাইকটো বহুত দিগদাৰী হয় বোলে তেওঁলোকৰ লৈ থাকিবৰ কাৰণে, আৰু এনেকৈ ষ্টেণ্ড দি দিবৰ কাৰণে দিগদাৰী হয়। চ' এইবাৰ কিনিছোঁ এটা নতুন ডিভাইচ। কঁকালত লৈ পেলাই এনেকৈ কৈ ক'লে হৈ গ'ল, আৰু এতিয়া মুখত ইয়াতে লগাই থৈ দিম বুকুত, কৈও মাইকত বঢ়িয়াকৈ মন্ত্ৰখিনি শুনা পাব সকলোৱে। চ' এইটো ৱায়াৰলেছ ডিভাইচ নতুন এটা কিনিলোঁ। আৰু ৱাকি টকি কেইটামান আছে, হেৰি পূজাত বিজি স্কেডিউল হৈ থাকিব, তেতিয়া যাতে সকলোৱে কানেক্ট হৈ থাকিব পাৰে ইফালৰ পৰা ইফালে। চ' এইবিলাক সৰু সৰু বস্তু যোনবিলাক বহুত কমত আহে, এইবিলাক কিনিছোঁ। চ' এনজয় কৰিব আমাৰ পূজাখন। আহিব সকলোৱে, জয়ানগৰ নামঘৰ পথ, হাউচ নম্বৰ 20 আহিব সকলোৱে। ধন্যবাদ। আজি বেলবৰণ নহয়, বেলবৰণ অহাকালিহে হ'ব। আজি মানে দেৱীৰ বধন হ'ব। আচ্ছা, বধনৰ কামখিনি আগৰবাৰো কৰা গৈছিল নে? আগৰবাৰ আগতীয়াকৈ কৰা নাই, আগৰবাৰ একেদিনে কৰা গৈছিলে। মানে কি আগৰবাৰ তিথিটো একেলগে আছিলে, ষষ্ঠী তিথি। এইবাৰ ষষ্ঠী তিথি মানে কালিলৈকে নাথাকে, কালি ৰাতিপুৱাৰ ভাগতে শেষ হ'ব। সেইকাৰণে মানে আজি এতিয়া সন্ধিয়া বধনটো আৰম্ভ কৰিব লগা হয়। চববোৰতে কৰিব তেনেকুৱা? চববিলাকত নকৰে, কিছুমানে নকৰে, কিছুমানে কৰিব। মানে কি আচলতে বধন কৰ্মটো ষষ্ঠী তিথি থাকিব লাগে। ষষ্ঠী তিথি থাকিলেহে বধন কৰ্মখিনি হয়। গতিকে কিছুমানে সহজত হয় কাৰণে একেদিনে অহাকালি বেলবৰণ কৰিব। অহাকালি মানে বধন, আমন্ত্ৰণ, অদিবাস একেলগে তিনিওটা কৰ্ম কৰিব।
আমাৰ এদিন বেছি হ'ল আৰু আমাৰ এদিন বেছি হ'ল মানে ষষ্ঠী তিথিটো থকাৰ কাৰণে আজি কৰিলোঁ আমি বোধন। অহাকালি আমন্ত্ৰণ অধিবাসখিনি কৰিম বুলি ভাবিছোঁ আৰু। प्रभृतिभिर् देवे सदा वन्दिता सामां पातु सरस्वती भगवती ज्ञानप्रभो आत्मा त्वं गिरिजामते सचरा प्राणशरीरं विना या देवी सर्वभूतेषु कान्तिरूपेण संस्थिता नमस्तस्यै 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 नमो नमः।